ৰাতিপুৱা উঠি মেগী আৰু চাহ খাই মই আহিলো স্কুললৈ। আজি স্কুলত বিশেষ কাৰ্যসূচী নাছিল। প্ৰথমতে চালো কৌতুক প্ৰতিযোগিতাত চালো শাহু বোৱাৰীৰ কৌতুক, শিক্ষক আৰু ছাত্ৰৰ কৌতুক। শাহু বোৱাৰীৰ কৌতুকত আকৌ শাহুৱে বোৱাৰীয়েকৰ আইফোনটো দলিয়াই দিলে আৰু আইফোনটো ইয়াতে পৰি আছে। এই সকলোবোৰ চোৱা হোৱাৰ পিছত আমি ঘৰলৈ উভতিলো। ঘৰলৈ আহি আৰু আমাৰ ওচৰৰ স্কুলখনলৈ গলো। আমাৰ ওচৰৰ স্কুলখনতো বাৰ্ষিক চলি আছে। ইয়াত আজি বঁটা বিতৰণী সভা আছে। বহু সময় ৰখিলো কিন্তু মুখ্য অতিথি আহিয়ে নাপালে। সেয়েহে এনেকৈ বঁটা বিতৰণী সভা চলাই নিলে। বঁটা বিতৰণী সভা চলি থাকোতে আকাশত এই বস্তুটো দেখিলো। খালি চকুৰে এই বস্তুটো দেখি ময়ো আচৰিত হৈ গলো। পিছত ভাবিলো এই ককাজনৰ কথাটো সঁচাই হয় নেকি, মানে এই কথাটো আকৌ 26 में तो दुनिया खत्म है। পিছত ছচিয়েল মিডিয়াত চাওঁতেহে গম পালো যে এইটো জিমিনাইট মিটিয়ৰ চাৱাৰ, মানে 14 পৰা 16 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আকাশত খালী চকুৰে এইটো চাব পাৰিব। তাৰ পিছত এইবোৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি ঘৰলৈ আহিলো আৰু ঘৰলৈ আহি খালো চাহ। আজিলৈ এৰিছো, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।